নমস্কাৰ নমস্কাৰ বন্ধু বান্ধৱীসকল। ভিডিঅ'টো আজি বাঁহতলৰ পৰা আৰম্ভ কৰিছোঁ দেই। দেখিছে নাই স্কুল এই বাঁহ দুটামান কাটিব লাগে দোকানৰ কাৰণে। দোকানত কাম এটা আছে সৰু সুৰা, গোটেই সাপৰ জেগা সোপা, সাপ নোৱা হৈ থাকে। দেখিছে নাই? দেখিছে নাই? এডালকে কাটিব লাগিব এতিয়া। বাৰী দেখিছে নাই? বাঁহ সাজ খাই আছে, খালি চেটভেট নাই বাঁহৰ। একেবাৰে জেং যাবৰে ভৰি আছোঁ। মহ উৎপাত। কাটি ল'ম পটাপট, নহ'লে খাই কৰিব মানুহ। এডালে কাটোঁ দেই। মুকলি বাঁহ উপায় নাই এতিয়া, গজালি ভাঙিব নহ'লে মাজত কাটিব হ'লে। কাটি দিওঁ, খাবলৈ নাই আৰু। উপায় নাই। দাহু জীপত আনিলোঁ। साल खेत लो हाँ ना काटे कोई नहीं क्या बोला तूने नहीं पहले क्या बोला चल चला चलो बोले तूने को डा अयो खुल खा गले मोह एकदम बेया दिसे मोह ओय नरी मोह पा मोह पा हेबिला đây raja bak katon dekhise na bahe ei padda bahoi got ki misti got piya nai bahoi got ki banai boli koi je amar enukai goti da khon nai bhal da khon da anilo ki hobo মাটি কাটি একেবাৰে শেষ। বাৰু বাঁহটো কাটি লওঁ দেই। বাঁহটো কাটি লৈ দেখুৱাই আছোঁ বাৰু কি বনাওঁগৈ। 2000 years later দেখিছে কচু এদৰি আছে ঘৰতে খাবলৈ, বিক্ৰী কৰিবলৈ নহয় আৰু ঘৰত চলিবলৈ হ'ব। তাকে বজাৰত 60 টকা 70 টকাকৈ আছে। চাউন খানি চাওঁ হৈছে নে নাই আমাৰ ঘৰৰ, কিনি খাব নোৱাৰি যি দাম কচু। তাকে এটা খানি চাওঁ ডাঙৰ হৈছে নে নাই, টেষ্টিং কৰি চাওঁ দেই। নাই ভাল হোৱা নাই বাৰু, কাৰণ সাৰ চাৰ নেমাৰোঁ যে, ঘৰত খাবৰ কাৰণে কৰাহে আৰু বিক্ৰী কৰিব হ'লে মানে বাৰু বেপাৰ কিবা হ'লে মানে বেলেগ সাৰ চাৰ মাৰিলে এতিয়া ঘৰত খাবৰ কাৰণে অলপেই হওক ভাল বস্তু খাব লাগে ন। খানি চাওঁ দেই এইটো। এই দেখিছে নাই এইটি ডাঙৰ হোৱা নাই। আৰু এটা চাওঁ বাৰু সিজিব নিসিজিব ক'ব পৰা নাই, নখজোৱালে হ'ল খালি দেই। ইচ বৰ ডবলচোন। চাওঁ সেইটোকে টেষ্টিং কৰি চাওঁচোন কি হৈছে ন। খানি চাইছোঁ আৰু খাবলৈতো নাই হোৱা, হ'লেও কি হয়নো এতিয়া লুকাই থ'ব লাগিব, নহ'লে খনা দেখিলে মানুহৰ ওচৰতে হ'লেও আৰু ক'ব নোৱাৰি নহয় কোনটাৰ লগত উঠাই লৈ যাব। দেখিছে নাই? চাওঁগৈ বাৰু খাই চাওঁগৈচোন এইকেইটাই দুটি টেষ্টিং কৰি চাওঁগৈ। টেষ্টিং গৈ থাকোঁ, বাৰটাত লৈ যাওঁ আৰু খৰি থোৱা চাওঁ আৰু লগত তলত থাকিব হাঁহ, ওপৰত খৰি থাকিব। খাই বনাবলৈ মই আনিলোঁ বাঁহডাল, দেখুৱাই দিছোঁ আৰু এখন হাঁহৰ গঁৰাল হ'ব, ওপৰত খৰি চাং। দেখিছে এতিয়া হাঁহ পোৱালি কেইটামান আছে, এইবিলাকে থ'ব লাগে। ডাঙৰ হাঁহ 4-5মান আছে, বেছি নাই। হৈ গ'ল চাং বনাই হৈ গ'ল, খৰি উঠাই হৈ গ'ল, একদম গঁৰালো হৈ গ'ল। দেখিছে নাই?
তিৰপাল লগাই দিছোঁ ভালে গঁৰাল কৈ দিওঁ লগৰখিনি দেখি বেয়া নাপাব দেই জ্বলাবলৈ মেলি থৈছোঁ ৰ'দত জ্বলাব লাগিব এতিয়া হাঁহ চৰিবলৈ তাকে দোকানকে লৈ আহিলোঁ ওচৰত পানী আছে এইবিলাক দেখিছে না তাকে হাঁহকেইটা ডাঙৰকৈ আকৌ পঠিয়াই দিব লাগিব ঘৰলৈ ঘৰলৈ যাব লাগিব হ'ব তেতিয়া খৰিটো জাপি দিলোঁ পানীখিনি দিছোঁ এইখিনি গোটেই লেতেৰা চাফা কৰি আছোঁ কেঁচু খান্দি দি আছোঁ উৎপাত দেখিছে না হাঁহ গছ তলতেই পিছফালে একদম গোটেই পলিথিন যাবোৰ লেতেৰা এখন উৎপাত হাঁহ ডাঙৰ হওক যেন তেনে 2,000 years later. কইনা গুৰি ধোৱা আমি হালে বোলে আমি হালে হালে আছো আমি তহঁতৰ চেহেৰাকেইটা অকণমান ৰাজকে মেল এণ্ড মানে ফিমেল গৰমত ঘামি আছে ন টুকুৰাজনী হৈ আছে গোটেইজনী এইটো চা তই কা নপঢ়িলো कौन है ये लोग कहाँ से आते हैं এই বুজি নলৈ আছোন ওচৰলৈ একেই দেখি পাব একদম চেম লাগিব আহ ওচৰলৈ আহক ওচৰলৈ আহক দেখিছে না চেমটো লাগিছে নাই ए रहा नहीं जाता तड़प ही ऐसी है ना পাতিনি বুলি কবি আকৌ তই वाह क्या सीन है वाह क्या सीन है এই দেখিছে নাই ইস মোচন কি চালা হ'ব হ'ল ভাই